গুড মৰ্ণিং এভৰিৱান। আজি বতৰটো ইমান ধুনীয়া আৰু তাতে আজি বিহু, তো মানে খুব বেছি ভাল দিন এটা স্পেণ্ড কৰিম বুলি ভাবিছোঁ। এতিয়া ৰাতিপুৱা বাজিছে 7টা আৰু মই উঠি প্ৰথমে ঘৰটো মুচি ল'লোঁ। তাৰপিছত আজি যিহেতু মাহ হালধি ঘঁহিব লাগে, তো ঘৰ চৰ মুচি তাৰপিছত মাহ হালধি ধুনীয়াকৈ ৰেডি কৰিলোঁ সকলোৰে। বিহু বুলি আজি প্ৰথমে বেটাকে গাটো ধুৱাই দিলোঁ ধুনীয়াকৈ মাহ হালধি ঘঁহি, আৰু এতিয়া যিহেতু সি জানা হৈছে ভাল পাইছে, তাৰপিছত নিজেও ধুনীয়াকৈ গা চা ধুই ৰেডি হৈছোঁ। হৈ কিনে পুৱা ভাগৰ তুলসী গুৰিৰ চাকি গছ দিলোঁ। পিছত যিহেতু মায়ে শৰাই দিব, আকৌ এবাৰ মানে দিবই লাগিব ধূপ ধূনাৰে চাকি, কিন্তু ৰাতিপুৱাৰ নিয়মটোৰ কাৰণে দিলোঁ। এয়া বেটাই পজ দিছে বিহু বুলি। নিউ কাপোৰ ভাল লাগিছে। বেটাৰ ডিমাণ্ডৰ কাৰণে কেইখনমান ফটো তুলিলোঁ। ফটো তুলি উঠিয়ে আকৌ থাপনাত শৰাই দিয়াৰ কাৰণে যা যোগাৰ কৰা আৰম্ভ কৰিলোঁ। মায়ে ধুনীয়াকৈ থাপনা মুচিছে, হাজবেণ্ডে নাৰিকল কাটি দিছে। এতিয়া কাটি আছোঁ কেঁচা আম, যিহেতু শাহু মাহঁতৰ ফালে নিয়ম আছে বোলে কেঁচা আম খাব লাগে তিতাৰ লগত। চিৰঠা তিতা দি কিনে কেঁচা আম ৰেডি কৰিছোঁ। চিৰঠা তিতা। এতিয়া মায়ে শৰাই দিয়াৰ কাৰণে যোগাৰ আৰম্ভ কৰিছে। ধূপ ধূনা দি ধুনীয়াকৈ শৰাইখন সজাই লৈছে। আকৌ এবাৰ থাপনাৰ তুলসী গুৰিত চাকি গছ দিলোঁ, যিহেতু শৰাই দিব, তো সেইটো কাৰণে এবাৰ ধুনীয়াকৈ পূজা চূজা কৰি ধূপ ধূনাৰে তুলসী গুৰিৰ চাকিখোৰ জ্বলালোঁ। আকৌ আৰু সূৰ্য দেৱতাকো প্ৰণাম কৰিলোঁ। মায়ে ঘোষাৰ নামেৰে প্ৰাৰ্থনা আৰম্ভ কৰিলে আৰু শৰাইখন ধুনীয়াকৈ আগবঢ়াই দিছে। লগতে ময়ো অলপ মাৰ লগত যোগদান কৰিলোঁ। চাকি বন্তি জ্বলাই ধূপ ধূনা দি এয়া জলপানৰ কাৰণে ৰেডি কৰিছোঁ। ঘৰতে বনোৱা দৈ, ইমান ধুনীয়া হৈছে দৈখিনি। ধুনীয়াকৈ জলপান ৰেডি কৰি মা আৰু হাজবেণ্ডক খাবলৈ দিলোঁ। তেওঁলোকে খোৱাৰ পিছত ময়ো খালোঁ। মায়ে কৈছে দৈখিনি বোলে খুব ধুনীয়া হৈছে খাবলৈ, আৰু হাজবেণ্ডেও খাই ভাল পাইছে। তাৰপিছত মাক বিহুৱান দিলোঁ, এখন চাদৰ দিলোঁ। বহুত বেছি দামী নহয়, তথাপিও মাৰ ভাল লাগিছে। তাৰপিছত আৰু চাদৰখন খুলি চাই ভাল পায়, সূতাৰ চাদৰ ভাল পায় মায়ে, সেইটো কাৰণে সূতাৰ চাদৰ দিলোঁ। মায়ে পিন্ধিলেও আৰু ধুনীয়াকৈ আমাৰ লগত ফটোও তুলিছে, তো বেটাৰ লগতো তুলিছে। তাৰপিছত বেটাই ক'লে সি ছিংগল ফটো তুলিব, পজ দিছে। তাৰপিছত আমি ওলাই আহিছোঁ, খুৰাহঁত থাকে ওচৰতে, খুৰা আৰু খুৰীক সেৱা কৰি আহোঁ বুলি। সেয়া ননন্দজনীয়ে আমি অহা দেখা পাই ধুনীয়া ধুনীয়া পকৰি বনাইছে, চাহ বনাইছে। তাইক উঠাওঁ বুলি ভাবিলোঁ, কিন্তু তাই লাজ কৰিলে, কৈছে বেয়া হৈ আছে উঠাব নালাগে। বেটা আৰু হাজবেণ্ডে বিন্দাছ খুৰাৰ ৰুমত শুই কিনে টিভি চাইছে। ধুনীয়া চাহৰ ট্ৰেখন হাজবেণ্ডলৈ বুলি লৈ আহিছোঁ। এয়া দুপৰীয়াৰ ভাত সাজ ঘৰত আহি কিনে বনালোঁ, আকৌ সকলোৱে মিলি খালোঁ। আৰু ইভিনিঙৰ প্ৰিপাৰেশ্যন অলপ বেছি আছিলে। মোৰ ভাইটি আহিব, সি ভাত নাখাওঁ বুলি ক'লে, সেইটো কাৰণে তাৰ কাৰণে ফ্ৰাইড ৰাইচ আৰু ভাবিলোঁ কি পনীৰ বাটাৰ মছলা বনাই দিওঁ। সি মানডে' কাৰণে ভেজে খাব, তো তাৰ কাৰণে ফ্ৰাইড ৰাইচ বনালোঁ আৰু পনীৰ বাটাৰ মছলা বনালোঁ। সেয়া আহি পাইছে ভাইটি, সকলোৰে কাৰণে মৰমৰ বিহুৱান লৈ কিনে মাক সেৱা জনাই কিনে মাৰ বিহুৱান দিলে। তাৰপিছত ভিনদেউৰ কাৰণে আনিছিলে, তাৰ মৰমৰ ভিনিয়েকৰ কাৰণে দিলে। আৰু এয়া হৈছে মোৰ মাৰ হাতৰ মৰম, যি ভাইটিৰ হাতত দি পঠাইছে পিঠা আৰু লাড়ু। মনত ইমান যে ফূৰ্তি লাগি গৈছে নহয় দেখি কিনে। যিমান যি নহওক, মা সদায় মায়ে, ছোৱালীৰ কাৰণে মৰমটো বেলেগ মাকৰ। এয়া ভাইটিলৈ বুলি অনা বিহুৱান। তাৰপিছত ভাইটি আৰু মোৰ ল'ৰাই মিলি ধুনীয়াকৈ খালে কথা পাতি। এয়া মায়ে প্ৰিপাৰেশ্যন কৰি আছে আকৌ ৰাতিৰ খানাৰ কাৰণে। আৰম্ভ কৰিছোঁ ৰাতিৰ প্ৰিপাৰেশ্যন, কাৰণ আমাৰ ঘৰত আকৌ গেষ্ট আহিব, তো বহুত কিবা কিবি বনাব লাগে। মাটি দাইল বনাইছোঁ, তাৰপিছত খাৰ বনাইছোঁ, আজি পূৰা আছামিজ থালি বনাইছোঁ।
মাছ বনাইছোঁ নৰসিংহ আৰু তিলেৰে। তাৰপিছত বনাইছোঁ চজিনা, ধুনীয়াকৈ সৰিয়হ পিচি লৈ কিনে এয়া খাৰ হৈ গ'ল। এতিয়া চজিনা বনোৱাৰ কাৰণে প্ৰিপাৰেশ্যন চলাইছোঁ। ধুনীয়াকৈ ফ্ৰাই কৰি লৈ চজিনাখন বনালোঁ। মাছৰ এয়া তিলৰ জোল, মানে নৰসিংহ তিলৰ জোল উতলি আছে। তাৰপিছত মা বেটা ৰখি আছোঁ আলহীলৈ বুলি। গেষ্ট কোন আহিব বেটাৰ বাবে ছাৰপ্ৰাইজ আছিলে। সি ষ্টিল গম পোৱা নাছিলে যে আমাৰ ঘৰত কোন আহিব। যেতিয়া তাৰ ফ্ৰেণ্ড ৰাহিলক দেখা পালে সি ফূৰ্তিতে মানে সীমা নাইকিয়া হৈ গৈছে, বিৰাট ভাল পাইছে। মানা ডাঙৰ হ'ল, তুমিও ডাঙৰ হ'লা, আমিও ডাঙৰ হ'লো। সেয়া ডিনাৰ ৰেডি হৈ গ'ল। প্ৰথমতে বাচ্ছা পাৰ্টিক দি লৈছোঁ। বাচ্ছা পাৰ্টি খাই ল'লে আৰু সন্তুষ্ট হৈ থাকিব। বিহুৰ দিনা লগে ভাগে খালে ভাল লাগে, সেইটো কাৰণে ৰুহেলা আৰু মামনি বাক ইনভাইট কৰা হৈছিলে। তেওঁলোকে খোৱাৰ পিছত মা আৰু মই বহিলোঁ। যিহেতু আমাৰ ঘৰত আছিলে যে মানে গৃহিণীয়ে সদায় পিছত খাব লাগে, তো মা আৰু মই পিছত খালোঁ। এয়া আছিলে আজি মোৰ বিহুৰ দিনটো। খুব ধুনীয়া গ'ল, ভাল মানুহৰ লগত ভাল দিন এটা কটালোঁ, ভাল লাগিলে।